নমস্কাৰ, মই আজি আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মোৰ আপোনালোকলৈ এটাই অনুৰোধ যে মোৰ ভিডিঅ'টো চাই লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আমি ভিডিঅ'টোলৈ আহোঁ। আমি কলিযুগৰ শেষত সংগম যুগত আছোঁ, কিন্তু সংসাৰত থাকি যিসকলে ভাগৱত ভক্তি, নাম সংকীৰ্তন ভজন কৰিব, সেইসকল কোনো সাধাৰণ লোক নহয়। সেয়েহে বেদব্যাসে কলিযুগৰ মানুহক ধন্য ধন্য বুলি কৈছে, কাৰণ তেওঁ তেতিয়া গম পাইছিলে যে কলিযুগত মানুহ বহুত ব্যস্ততাত থাকিব, ভগৱানৰ নাম ল'বলৈ সময় নাপাব আৰু ভগৱানৰ নাম সংকীৰ্তন কৰি ভজন কীৰ্তন কৰি ভাগৱত ভক্তি কৰি বৈতৰণি পাৰ কৰিব পাৰিব। সেয়েহে কলিযুগত মানুহখিনি ধন্য ধন্য বুলি কৈছে, আৰু ই আমাৰ বাবে এটা বৰ ডাঙৰ এটা আশীৰ্বাদ হয়। কিন্তু এয়া সংগম যুগ, সেয়েহে আমি নাম প্ৰসংগৰ ওপৰত আৰু অধিক গুৰুত্ব দিব লাগে, কাৰণ এটা যুগ শেষ হোৱাৰ পাছত যি সন্ধ্যা সময়, সেয়া হৈছে সংগম যুগ। এই সংগম যুগ কলিযুগৰ 5000 বছৰ কালখণ্ড শেষ হোৱাৰ পাছৰ পৰা আৰম্ভ হৈছে। 600 বছৰৰ পূৰ্বে উৰিষ্যাৰ সন্ত অচ্যুতানন্দ তথা পঞ্চসখাসকলে নিজৰ মালিকা গ্ৰন্থ অনুসৰি 2032 চনৰ পৰা সত্য যুগৰ আৰম্ভণি হ'বলৈ গৈ আছে বুলি কৈছে। গতিকে অনাগত বিনাশৰ পৰা ৰক্ষা পাবৰ বাবে নাম সংকীৰ্তন, ভজন কীৰ্তন, ভাগৱত পাঠ কৰাটো নিতান্ত প্ৰয়োজন। মই উৰিষ্যাৰ বিভিন্ন সন্তৰ লগত কথা পাতিহে এইবিলাক ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। ধন্যবাদ।